মা মই চেষ্টাটো কৰিয়ে আছোঁ ন, সফল হ'ব পৰা নাই, কি কৰিম এতিয়া মই? ইমান দিনৰ পৰা চেষ্টা কৰিয়ে আছো, আজিলৈকে ঘৰত পইচা এটা দিব পৰা নাই। ঘৰত পইচা প্ৰব্লেম হৈছে, সেইকাৰণে বিচাৰিছোঁ তোক, এনেই মোৰ চখ লগা নাই। ঐ কিবা হৈছে নেকি? নাই, একো হোৱা নাই। মায়ে ফোন কৰিছিলে, মাৰ লগতে কথা পাতি আছিলোঁ। ঐ ঠাণ্ডা এটা লৈ আছোন। ঐ কিবা হৈছে নেকি? মন মাৰি থকা যেন লাগিছে যে। ঘৰত পইচা অলপ প্ৰব্লেম হৈ আছে, মা চিন্তাত আছে। মই ভাবিয়ে পোৱা নাই কি কৰোঁ। এই কথাটোকে যেতিয়া সি সুধিছিলে তাক কিয় কোৱা নাছিলি? আৰে নিজৰ সমস্যাবোৰ জাকে তাকে ক'ব নোৱাৰি, কাৰণ আজিকালি মানুহে পিছফালৰ পৰা বদনাম গাই বহুত ভাল পায়। কিন্তু তই মোৰ এনেকুৱা এটা বন্ধু যাক মই সকলো কথা খুলি ক'ব পাৰোঁ, কাৰণ মই জানো তই যে মোক কেতিয়াও ইনচাল্ট নকৰ।